গৈছোঁ আৰু দেই পূজা চাবৰ বাবে গৈছোঁ ধুনীয়াকৈ ওলাই মেলি দুখৰ মাজতো কি আৰু দেৱী মাৰ ওচৰত প্ৰাৰ্থনা এটা কৰি আহোঁগৈ যাতে আমাৰ জুবিন দাই ন্যায় পায় অপৰাধী শুনামতে ধৰা হ'ল মানে শুনিছোঁ আৰু এয়া মই নিউজ পঢ়া নাছিলোঁ বাৰু কিন্তু হ'লেও এটা নিউজত মই পাইছিলোঁ নেকি তো সেয়াত মতেহে কৈছোঁ যদি ন্যায় নাপায় কি যে হ'ব বহুত সেইবাবে মই মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁগৈ যাতে জুবিন দাই ন্যায় পায় আৰু নিশ্চয় ন্যায় পাবই লাগিব যাতে যিয়ে নহওক লাগে মোৰ ভিডিঅ'টো এয়া নাই বনোৱা যে মোৰ ভিডিঅ'টো আনন্দ লাগিছে বা কিবা লাগিছে কিন্তু দুখটো আমাৰো লাগিছে কিন্তু যিহেতু কণ্টেণ্ট কৰি থৈছোঁ ন কণ্টেণ্টৰ মতে কাম কৰিবই লাগিব সেইবাবে মই ব্লগটো বনাইছোঁ তো হ'লেও সকলো দেখুৱাই থাকোঁ কাৰণে তো গৈ আছোঁ বলকচোন চাই থাকোঁ কথাবোৰ কিছুমান ক'ব জনা নাই ক্ষমা কৰিব দেই মই মানে ইমান পাৰফেক্ট হোৱাগৈ নাই যেতিয়া পাৰফেক্ট হ'ব মই তেতিয়া ধুনীয়া ধুনীয়া ব্লগ আনি থাকিম আপোনাৰ মাজলৈ তো এতিয়া ধুনীয়াকৈ পূজাস্থলীলৈ আহিলোঁ পূজাস্থলীত উপস্থিত এয়া দুজনী আৰু আহিছে মোৰ লগতে তাৰপিছত এয়া দেখিছেনে পূজাস্থলীত ইমানেই মানুহ হৈছে তো এয়া দেখিছেনে এয়া আমাৰ গেলেকী জুবিনদাৰ ফটো লগাই থোৱা আছে প্ৰাৰ্থনা কৰিছোঁ যে এনেকৈ অমৰ হৈ থাকক জুবিন দাই কিতাপতো আহিব বুলি শুনিছোঁ তো বহুত আনন্দ লাগিব তাৰপিছত এয়া আহিলোঁ আৰু অলপ ল'ম বুলি কৈছে কাপোৰ কিবা কিবি ৰুমাল চুমালে একো ল'বৰ সুবিধাটো মন যোৱাই নাই বাৰু মই লোৱাই নাই সিহঁতি আৰু বন্ধুকো পিষ্টল মাৰ খাই ফুলি গৈছোঁ আৰু এতিয়ালৈকে মোক 3 মান দিলেই বৰ্তমান তাৰপিছত এয়া দেখিছেনে এতিয়া আমি আহি পালোঁহি আৰু দেৱী দৰ্শন কৰিবৰ বাবে দেৱী দৰ্শন কৰিব ভালকৈ নাপালোঁৱে যিহেতু সোমাব নাপালোঁৱে সেয়া কৰিব নহ'লে এনেই অলপ দেখুৱাই দিছোঁ আৰু দেৱী দৰ্শন নকৰিলোঁ কাইলৈ আকৌ যাম যে সেইবাবে কৰি ল'মগৈ তাত দৰ্শন কৰিবলৈ একেবাৰেই সময় নাপালোঁ মানে মাৰ খাই থাকোঁতে গ'ল তাৰপিছত আমাৰ এয়া সুন্দৰকৈ সজাই থৈছে আমাৰ মন্দিৰ ভাগ এয়া গেলেকী আদৰ্শ বিদ্যালয়ৰ ফিল্ডখনৰ ওচৰতে বুলি ক'বলৈও বেয়াকৈ নহ'ব ইয়াতে পতা হয় প্ৰতিবাৰে ইয়াত বহুত ধুনীয়াকৈ পতা হয় তাৰপৰা আমি ইয়ালৈ আহিলোঁ চাহু ষ্ট'ৰ তাৰপিছত আহি এইপিনে চাই মেলি আহিলোঁ আৰু ভিডিঅ' কৰিবলৈ একেবাৰে সুবিধা মিলা নাই মানে মানুহৰ পৰা ভিডিঅ' কৰিবই মানে পৰা নাই বুলি ক'লেও বেয়া কথা নহ'ব আৰু মাজতে স্পেচ ফুল মানে ইমানো স্পেচ নাছিলে মানে কিবাৰ দিগদাৰ দিছিলে তো আজিলৈ ব্লগটো ইয়াতে সামৰিছোঁ নিউ ব্লগ আহি আছে।